আৰু এই পেট্ৰল ডিজেলৰ নাটনিক লৈ দেশত হাহাকাৰ পৰিস্থিতি। পেট্ৰল ডিজেল কিনিবলৈ চৰকাৰৰ পইচা নাই নে পেট্ৰল ডিজেল নাই? গুৱাহাটীত 1 লিটাৰ পেট্ৰলৰ দাম 163 টকা। মূল্য বৃদ্ধি নে অন্য কিবা? তেল ডিপুত 163 টকা। মই ইকনমিক থিয়ৰীৰ কথা বৰ ডাঙৰ থিয়ৰীৰ কথা পাতিবলৈ যোৱা নাই। ঠিকেই, সঁচা কথাটো এইটো যে চাউলৰ দাম বাঢ়িছে, দালিৰ দাম বাঢ়িছে, মিঠাতেলৰ দাম বাঢ়িছে, গাখীৰৰ দাম বাঢ়িছে, ডিজেল আৰু পেট্ৰলৰ দাম বাঢ়িছে, গেছৰ চিলিণ্ডাৰ 3000 পাইছে। মই সেইকাৰণে কৈছো যে বাস্তৱ কথাটো কি, আৰু পেট্ৰলে চেঞ্চুৰী চুলেগে। আৰু এতিয়া হোষ্টেলত কি হৈছে, হোষ্টেলবিলাকত যেতিয়া গেছৰ চিলিণ্ডাৰ অভাৱ কৰি উলিয়াবলগীয়া হৈছে, গোটেই অসমৰ জনসাধাৰণৰ জীৱন ধাৰণ দুৰ্বিষহ হৈছে। সেইটো হ'ল বাস্তৱ কথা। আৰু এই বাস্তৱ কথাৰ পৰা ৰাইজক পৰিত্ৰাণ লাগে, আৰু পৰিত্ৰাণ বিচাৰি ৰাইজক যাতে সকাহ চৰকাৰে দিব পাৰে তাৰ কাৰণে আমাৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত আজি প্ৰতিবাদ, ৰাজ্যজুৰি প্ৰতিবাদ, ৰাইজক সকাহ লাগে। এতিয়া চাব এটা কথা ঠিক যে ইয়াত বহা নাই, প্ৰতিখন ঘৰত আজি এইটো সমস্যা, প্ৰতিখন ঘৰত এইটো সমস্যা। এতিয়া ইয়াৰ পৰা উদ্ধাৰ কেনেকৈ পাব পাৰি? মানে বৰা আচৰিতভাৱে আপোনালোকে যিদিনাখন আজি কৰিছে আৰু সেইদিনাখন বিধানসভাত ৰাজ্যপালৰ ভাষণ, সেই ভাষণত চৰকাৰখনে সংবেদনশীলতা দেখুৱাই এটা বাক্যও নক'লে যে দাম বঢ়াৰ কথাটো ক'লে। দাম কমোৱাটো বৰ সহজ নহয় এই মুহূৰ্তত, সেইটো বুজি পাওঁ, কিন্তু এই সংবেদনশীলতাখিনিও নেদেখুৱালে, যিখিনি সময়ত আপোনালোকৰ এই প্ৰতিবাদ হ'ব বুলি চবেই জানে, আমিও জানো, ৰাইজেও জানে, চৰকাৰেও জানে। আমি ৰাইজৰ প্ৰতিখন ঘৰত সৃষ্টি হোৱা প্ৰতিচ্ছবিখন আজি আমি ৰাজপথলৈ আমি উলিয়াই দিছোঁ। গোটেই অসমত আজি ৰাজ্যজুৰি এই প্ৰতিবাদটো হৈছে। আৰু চৰকাৰখনে 102টা ছিট পোৱাৰ পিছত সংবেদনশীল হোৱাটো উচিত, কিন্তু মূল বিষয়টো হ'ল যে এতিয়া দাম বৃদ্ধি যি হৈছে, দাম বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ দুইখন ব্যৰ্থ হৈছে, তাত আৰু লুকুৱাই লাভ নাই। কিন্তু প্ৰশ্নটো হ'ল যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কিছুদিনৰ পৰা ৰাইজক কৈছে বয়স সংকোচন কৰিব লাগে। এজন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে, সন্মানীয় প্ৰধানমন্ত্ৰী হিচাপে ৰাইজলৈ তেখেতে বিভিন্ন পৰামৰ্শ দিছে, উপদেশমূলক তেখেতে বক্তব্য দিছে। ভাল কথা যে দেশৰ এটা পৰিস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক এটা নিৰ্দেশনা দিছে। তাৰ মানে দেশখনত এটা অৰ্থনৈতিক অব্যৱস্থা চলি আছে নেকি? কিবা এটা যে ঘটি আছে, সেই ঘটা ঘটনাটো কি, সেইটো হ'ল মূল প্ৰশ্ন। আৰু এই গোটেই পৰামৰ্শবোৰ আহিছে কেতিয়া? 4খন ৰাজ্যৰ নিৰ্বাচনৰ জাষ্ট তাৰ পিছতেই পৰামৰ্শবোৰ আহিছে। ৰাজ্যকেইখনৰ নিৰ্বাচন চলি থকাৰ সময়ত বয়স সংকোচনৰ কথা কিন্তু কোৱা নাই, কোনো ৰাজ্যত কোৱা নাই যে বয়স সংকোচন কৰক। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাটো এই ধৰণৰ হৈ আছে দেশখনত। নিৰ্বাচন শেষ, পৰামৰ্শৰ প্ৰদান আৰম্ভ হ'ল, উপদেশ দিবলৈ আৰম্ভ হ'ল। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আমি সন্মান কৰোঁ, তেখেতে পৰামৰ্শ দিছে, আমি বুজি পাইছোঁ। কিন্তু দেশখনত কিন্তু কিবা এটা যে অৰ্থনৈতিক অব্যৱস্থা চলি আছে খাটাং, কাৰণ টকাৰ মূল্য যিমান হ্ৰাস কৰিছে, অধপতন হৈছে, সেইটোৱে প্ৰমাণ কৰে, সেইটো ইণ্ডিকেটৰ। গতিকে দেশখনত অৰ্থনৈতিক ব্যৱস্থাৰ ক'ৰবাত যে কিবা এটা ঘটনা ঘটি আছে, এইটো খাটাং। আৰু এই সম্পৰ্কত মই ভাবোঁ যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক এটা অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত যিমানখিনিলৈকে পাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰা উচিত। মই কোৱা নাই দেশৰ গোটেই অৰ্থনৈতিক অৱস্থাটো গোটেই পৃথিৱীত জনাই দিব লাগে, নহয়, কিন্তু দেশৰ অৰ্থনৈতিক অৱস্থাটো সম্পৰ্কত দুৰ্বিষহ হৈ থকা ৰাইজে জনাৰ অধিকাৰ আছে। এতিয়া পেট্ৰল ডিজেল কিনিবলৈ চৰকাৰৰ পইচা নাই নে পেট্ৰল ডিজেল নাই? মাজে মাজে বাতৰি ওলাই থাকে যে ৰাছিয়াই তেল দিব, ভাৰতে কমত কিনিব পাৰিব, ইৰাণেও দিব, এইবোৰ বাতৰি ওলাই থাকে। কিন্তু সৰল কথাটো কি? তেল কিনিবলৈ কেন্দ্ৰীয় চৰকাৰ টকা আছেনে নাই, বা তেল আছেনে নাই, এইবোৰ সৰল কথা। কাৰণ গোটেই ঘটনাটো হ'ল 3000 টকাত গেছটো কিনিব লাগিব আপুনিয়ে মই, চেঞ্চুৰীত আমি পেট্ৰল কিনিব লাগিব। এই কথাবিলাকত বেছি লোকধাক কৰাৰ কোনো কথা নাই। দেশত যদি অৰ্থনৈতিক সংকট হৈছে, ৰাইজক ভালকে ক'ব লাগে যে দেশত অৰ্থনৈতিক সংকট হৈছে, সেইকাৰণে এইবোৰ ব্যয় সংকোচনৰ ব্যৱস্থা এখন শ্বেতপত্ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দাঙি ধৰিব লাগে। আৰু মই ভাবোঁ যে অসমত 102টা ছিট পোৱাৰ পিছত অসম চৰকাৰখন সংবেদনশীল হোৱাটো উচিত। মহন্ত, আপুনি ক'ব বিচাৰিছিলে? আপুনি এটা কথা কৈছে মূল্য বৃদ্ধি, এইটো হয়, এইটো বাস্তৱ সত্য। মই এইটো কথাও আপোনাক অৱগত কৰাওঁ, সাধাৰণ মানুহৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাও বেছি দামতে সামগ্ৰী ক্ৰয় কৰিব লাগে। মোৰ খালি এটাই অনুৰোধ আপোনাৰ প্ৰতি, আপোনালোক যিহেতু প্ৰতিবাদ গণতন্ত্ৰৰ মাধ্যম অংগ, প্ৰতিবাদ হ'ব লাগে, কিন্তু একে সময়তে যিহেতু আপোনালোক অসমৰ জাতীয় জীৱনৰ লগত জড়িত, প্ৰতিবাদটো মানুহৰ সচেতনতা হ'ব পাৰে, কিন্তু প্ৰতিবাদটোৰ লগতে আপোনালোকে যদি এটা পৰামৰ্শ দিয়ে যে এইটো কৰকচোন, যে এইখিনি আমি চৰকাৰলৈকে পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ, হয়তো আপোনালোকে অৰ্থনৈতিক কাৰোবাৰ পৰা সহায় লৈও কৰিব পাৰে, সেইখিনি কৰিলে কি হয়, তেতিয়া আপোনালোকে দায়বদ্ধভাৱে চৰকাৰখনে আগবাঢ়ি যোৱাত চৰকাৰখনক সহযোগিতা কৰা হয়। চৰকাৰটো কোনো বেলেগ বস্তু নহয়, জনসাধাৰণে ভোট দিয়ে, কিছু প্ৰতিনিধি আহে, তেখেতসকলে চৰকাৰ গঠন কৰে। গুড চাইছন, আপোনালোকে পৰামৰ্শ দিব নেকি? পৰামৰ্শ বিচাৰিছে, মই আপোনাৰ পৰামৰ্শটোৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু মূল বিষয়টো হ'ল দেশৰ আজি যিটো অৰ্থনীতি, টকাৰ মূল্য ইমান হ্ৰাস হৈ অধপতন হ'ল। মই এটা কথাই কৈ আছোঁ, মই বোকা চুকে বুলি ইয়াত বহাই নাই। মূল কথা প্ৰতিখন ঘৰত যিটো অৱস্থা হৈছে তাকে প্ৰতিশ্ৰুতি উত্থাপন কৰিছে। আপুনি ঠিকেই কৈছে, বিজেপিৰ কৰ্মকৰ্তাসকলৰ ঘৰটোতো কম বেছি দামতে কিনিছে, তেখেতসকলেওতো কমত কিনা নাই, আপুনিওতো কমত কিনা নাই। কিন্তু মূল কথা হ'ল যে 4খন ৰাজ্যৰ নিৰ্বাচনৰ পিছত পৰামৰ্শবোৰ আৰম্ভ হৈছে আহিবলৈ।
ব্যয় সংকোচনৰ কথা কৈছে ঠিক আছে ভাল কথা দেশত কিবা এটা ঘটি আছে আপুনিয়ে মই এতিয়া বুজি পাইছো 4খন নিৰ্বাচন আমাৰ নিৰ্বাচনৰ পিছত আমি বুজি পালো যে দেশত কিবা এটা ঘটিছে অৰ্থনৈতিক ঘটনাই ঘটিছে কি ঘটনা ঘটিছে কিন্তু আমি কোনো নাজানো এটা আকাৰ ইংগিতে বুজি আছো যে যুদ্ধখনৰ কাৰণে হৈছে আৰু যুদ্ধখনৰ কাৰণে একেদিনে ঘটনাটো ঘটিছে নে আজি বহু দিনৰ পৰা ঘটি আছে এই গোটেই বিষয়টোত অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন শ্বেতপত্ৰ দেশৰ স্বাৰ্থ ৰক্ষা কৰি ৰাইজে জানিব পৰাকৈ কাৰণ ভুগিছে ৰাইজ গতিকে ভুগি থকা ৰাইজক সকাহ দিব পৰাকৈ ৰাইজে বুজিব পৰাকৈ এখন শ্বেতপত্ৰ প্ৰকাশ কৰাটো উচিত ভট্টাচাৰ্য ডাঙৰীয়া মই মাত্ৰ 10 ছেকেণ্ড লৈছোঁ আপুনি কৈছে ভাৰতৰ ক্ষেত্ৰত এইটো হৈছে অসমৰ 102টা ছিট পোৱাৰ পিছত সংবেদনশীল হ'ব লাগে চৰকাৰখনে এদিনতে গম পাইছে নেকি মই আপোনাক কওঁ আজি পৃথিৱীৰ যিমান ৰাষ্ট্ৰ আছে এই এনেধৰণৰ সংকট এই সংকটটো ভাৰতে সৃষ্টি কৰা সংকট নহয় এক মিনিট সব ৰাষ্ট্ৰতে হৈছে জানো সেই বাক্যশাৰী যদি ৰাজ্যপালে কৈ দিলেহেঁতেন তাত কি অসুবিধা হ'ল সেইটোতো সংবেদনশীলতাৰ কথা কৈছে আপোনালোকৰ সংবেদনশীলতা এনেকুৱা এটা পালে ৰাইজে ইমান মৰম কৰিছে 102টা ছিট জিকাইছে কংগ্ৰেছৰ নাম কোনো নোহোৱা কৰিছে তাত আপোনালোকে ৰাজ্যপালৰ ভাষণত চিম্পল এটা লাইন কৰিব লাগে প্ৰধানমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেইখিনি কথা যদি দোহৰাই দিলে হয় সেইখিনিকে আমি সংবেদনশীলতা বুলি বুজিলোহেঁতেন কি কয় এইটো সংবেদনশীলতা নহয় নেকি মুখ্যমন্ত্ৰীয়ে যিখিনি ব্যয় সংকোচনৰ কাৰণে যি ঘোষণা কৰিছে সেইটোতো জাতিৰ প্ৰতি দায়বদ্ধতা হৈয়ে কৰিছে আজি 7টা বজাততো সেইটো দেখিলোৱে কি ব্যয় সংকোচন হৈছে তাৰমানে এই যে গাড়ীবিলাক কমাইছে আমি যে খোজা নাই মই তৰ্কযুদ্ধত নামিব খোজা মই এটা কথা কৈ থব খোজো এটা কথা মানি ৰাখক যে সন্মানীয় বিজেপিৰ মুখপাত্ৰগৰাকীয়ে তেখেতৰ পাৰ্টিটো ডিফেণ্ড কৰিবই কৰক মোৰ আপত্তি কৰিবলগীয়া একো নাই মনত ৰাখিব যিখন ঘৰে চাউল দালি মিঠাতেল গাখীৰ কণী সকলো দামত কিনি আছে কিন্তু ব্ৰেডলৈকে অথচ 102টা ছিট কিন্তু জিকাই দিছে জিকাই দিয়াৰ পিছতো ৰাইজে মৰম দিবলগীয়াখিনি আপোনালোকক দিয়াৰ পিছতো এতিয়া অতিৰিক্ত দামত কিনি আছে কিনি থকাৰ পিছত ৰাইজে সকাহ বিচাৰিছে পৰিত্ৰাণ বিচাৰিছে এই পৰিত্ৰাণ দিব পৰাকৈ এটা প্ৰতিয়োগযোগ্য ব্যৱস্থা ল'ব লাগিব আপোনালোকে পৰামৰ্শ বিচাৰিছে বিয়াগুম চৰকাৰবোৰ কেলে আছে আপোনালোকৰ ডাঙৰ অৰ্থনীতিবোৰ আছে নহয় যদি নোৱাৰে কৈ দিয়ক আমি দিম আমিও পৰামৰ্শ দিম অসমতো অৰ্থনীতিবিদৰ অভাৱ হোৱা নাই মূল বিষয়টো আহিছে ৰাইজে বেছি দামত বস্তু কিনিবলগীয়া হৈছে আৰু বস্তু কিনিবলগীয়া হৈছে এই কথাটো স্বীকাৰ কৰি লোৱাটো উচিত হয় মূল্যৰ দৰ বাঢ়িছে পিছতে পৰামৰ্শ আহিছে এইটোও হয় তাকেতো আপুনি কিনিছে ময়ো কিনিছো সেইটোও হয় কিন্তু দেশত যি এটা ঘটনা ঘটি আছে আপুনি কিন্তু স্বীকাৰ কৰাটো উচিত দেশত এটা অৰ্থনৈতিক ঘটনা কাৰণে কৰিবলগীয়া কথাখিনিয়ে হ'ব নে কথাটো কি এইটো ৰাইজে জনাত কি অসুবিধা আছে ইমান সময় শুনিলোঁ ছাত্ৰ সন্থা বিজেপি CPM গোটেইকেইটা ৰাজহুৱা অনুষ্ঠান এইবাৰ যাওঁ কমপ্লিটলি ইণ্ডাষ্ট্ৰীলৈকে মোৰ সোঁফালে আছে শ্ৰী দীপাঞ্জল ডেকা ছেক্ৰেটাৰী টি এছ'চিয়েশ্যন অফ ইণ্ডিয়া তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে সমগ্ৰ অসমৰ চাহ উদ্যোগ আৰু একেবাৰে সেইফালে আছে গৌৰৱ মেধি যুৱ ব্যৱসায়ী তেখেত এক্সপৰ্টাৰো হয় গতিকে তেখেতসকলে ৰিপ্ৰেজেণ্ট কৰিছে য়ং যিটো ষ্টাৰ্টআপ কালচাৰ যিটো জেনজি বুলি কয় তাতকৈ ওপৰতে আই থিংক গৌৰৱতকৈ জেনজি হৈ আছেনে নাই এতিয়ালৈকে পাৰ হৈছে আৰু দীপাঞ্জল চাহ বুলি ক'লে চবেই জানে মোৰ ইণ্টাৰেষ্ট বেছি কাৰণ ময়ো এজন ক্ষুদ্ৰ চাহ খেতিয়ক হাউ বেড চিটুৱেশ্যন ইজ ফৰ ইউ ইণ্ডাষ্ট্ৰী মই কোৱাতকৈতো আপোনাৰ পৰা বিচাৰোঁ থেংক ইউ মানে হেৰিটো এনেকুৱা আমাৰ কাৰণে এই আগৰ এজন পলিটিচিয়ান এজনে কৈছিলে যে চাহ ইণ্ডাষ্ট্ৰী ৰেভিনিউত অসম নচলে কিন্তু যিটো ছ'চিঅ' ইকনমিক ফেক্টৰ যিটো হয় সেইটো ইট ইজ এটা মাৰাত্মক এটা হেৰি হয় ৰাইট ফ্ৰম আপুনি ধৰক হাট বজাৰৰ পৰা লৈ পেলাই পেট্ৰল পাম্পৰ পৰা লৈ পেলাই চব এটা কেছকেডিং এফেক্ট এটা মানে অসমৰ প্ৰতি 10জনৰ এজন মানুহ চাহৰ লগত জড়িত এক্সেক্টলি চ' আমি এতিয়া দেখিব পৰা গ'লো মানে ৰাইট নাও যদি ক'বলৈ গ'লে মই দৰ্শকসকলক ক'ব বিচাৰিছোঁ আজিৰ দিনত এতিয়া ছেকেণ্ড ফ্লাছ আমাৰ ষ্টাৰ্ট হৈছে আজিৰ দিনত ইণ্ডাষ্ট্ৰীৰ আমি প্ৰব্লেমটো ৰিফ্লেক্ট কৰা নাই কাৰণ আমাৰ এই ইণ্ডাষ্ট্ৰীটো এনেকুৱা হয় যে আমাৰ প্ৰব্লেমটো কেইদিনমানৰ পিছতহে আমাৰ ৰিফ্লেক্ট হয় সাধাৰণতে বস্তুটো কিন্তু ইয়াত মই দুভাগ কৰিবলৈ বিচাৰিছোঁ দুটা আমাৰ মেজৰ প্ৰব্লেম আছে এটা হ'ল খেতি যিহেতু তো আমাৰ ফাৰ্টিলাইজাৰ লাগিব সাৰ লাগিব এতিয়া ফাৰ্টিলাইজাৰৰ গোটেইখিনি আপোনাৰ এই এগেইন মিডল ইষ্টৰ এটা মানে তাত ডাঙৰ ভূমিকা এটা আছে এটা প্ৰভাৱ আছে আৰু দ্বিতীয় কথা হ'ল আমি ইট ইজ এ কনজিউমাৰ ড্ৰিভেন প্ৰডাক্ট ন ইটছ এ কনজিউমাৰ ড্ৰিভেন প্ৰডাক্ট আমাৰ খোৱা বস্তু আমাৰ চ' আমাৰ ডিমাণ্ড এণ্ড ছাপ্লাই কথা আছে এজ ইট ইজ আমাৰ ইণ্ডাষ্ট্ৰীৰ এতিয়া য'ত নেকি আমাৰ অলমষ্ট 1400 মিলিয়ন আমাৰ য'ত নেকি মানে 14 মিলিয়ন আমাৰ হেৰি হয়গৈ আৰু মিলিয়ন কেজিজ আৰু যিটো আমাৰ পাৰ কেপিটেল কনজাম্পশ্যনটো অলৰেডি আমাৰ হাৰ্ডলি 900 গ্ৰাম চ' আমাৰ এটা ইনিও গেপ এটা আছে অন টপ অফ ইট যুদ্ধৰ কাৰণে যিটো আমাৰ এক্সপৰ্ট অলৰেডি হাহাকাৰ হ'বই এতিয়া এক্সপৰ্টটো ৰিফ্লেক্ট এতিয়া হ'বলৈ হোৱা নাই কাৰণ সাধাৰণতে এতিয়া জুলাই আগষ্টৰ পৰা সাধাৰণতে কৰেগৈ আৰু কিন্তু সেইটো এটা হ'বই কাৰণ 50 মিলিয়ন যায় আপোনাৰ ডুবাইলৈ ডুবাই এক্স চাইজ এ চৰ্ট অফ এটা এক্সপৰ্ট হাব এটা নিচিনা হয়গৈ আৰু ইৰাণলৈ যায় অলমষ্ট 13.5 মিলিয়ন কেজিজ তো সেইটো তাৰমানে আমাৰ এই মাৰ্কেটত থাকি যাবগৈ নাও
এতিয়া ডাঙৰ প্ৰব্লেম আমি দেখা গৈছেগৈ যে যিটো কনজিউমাৰৰ মাজত বা আমাৰ যিখিনি আমাৰ গোটেই ষ্টেটবিলাকত আমাৰ ৰিটেইলৰ কথা কৈ আছোঁ নাম্বাৰ এটা কৈ যাওঁ এটা হ'ল আমাৰ ধৰক প্ৰাইচ যিটো বাঢ়িলে ডিজেল বা আপোনাৰ পেট্ৰলৰ ইনপুট চব বাঢ়িলে আপোনাৰ ইনপুটছ বাঢ়ি গ'ল আমাৰ কষ্টটো বাঢ়িলে এইটো পিছৰ কথা আমাৰ যিটো কষ্ট প্ৰডাকশ্যন যিটো আছে সেইটোতো বাঢ়িলেই আমাৰ যেনেকৈ এতিয়া গেছৰ যেতিয়া বাঢ়িলে আমাৰ আপোনালোকেতো গম পায় ধৰি লওক মানে মোৰ কথাটো সহজকৈ ধৰক 100 টকা হৈ আছে এতিয়া ইনপুট 120 টকালৈ হৈ গ'ল সেইমতেতো চাহৰ দাম বাঢ়িব লাগিব চাহৰ দাম বঢ়াৰ লগে লগে সিফালে আকৌ নাখোৱা যদি হৈ যায় নাই সেইটোৱেতো হৈছে কাৰণ প্ৰথম কথা হ'ল এই যে ৰিটেইলাৰখিনিৰ কাৰণে যিটো বাঢ়ি গৈছেগৈ হোলচেল প্ৰাইচটো আমাৰ অলমষ্ট বাঢ়ি গৈছেগৈ অলমষ্ট বাই এৰাউণ্ড 20-25% আমাৰ হোলচেলৰ হেৰিত বাঢ়ি গৈছে 10 টকা 15 টকাকৈ আপুনি ধৰক পাৰ কেজি বাঢ়ি গৈছে এজ এ ৰিজাল্ট কি হয় ৰিটেইলাৰবিলাকে ষ্টক কৰা কমি গৈছে আজিৰ দিনত আমাৰ যিটো আউটেজ ইন দ্য অকশ্যন বা ছেকেণ্ড ফ্লাছ বুলি কয় আমাৰ বিক্ৰী ঠিকেই হৈ আছে আজিৰ দিনত এটা কৈ আছোঁ কিন্তু এতিয়া লাহে লাহে দেখা গ'ল যে ৱেষ্টাৰ্ণ ইণ্ডিয়া চেণ্ট্ৰেল ইণ্ডিয়া য'ত নেকি চাহটো সাংঘাতিক খায় তাত এটা বস্তু সেইটো হৈছে ছেকেণ্ডলি হ'ল যিটো LPGৰ যিটো কমাৰ্চিয়েল চিলিণ্ডাৰৰ যিটো দাম এতিয়া যিখিনি চাহ যিটো ৰাস্তাত বনায় সাধাৰণতে আপুনি 10 টকাকৈ যিটো বনায় তেওঁলোকৰ মাৰ্জিনটো নথকা হৈছে এতিয়া বঢ়াব লাগিব নাও কিমান বঢ়াব ইজ ইট 15 rupees ইজ ইট 20 rupees আৰু সাধাৰণতে কি হয় তেওঁলোকৰ USPটো হ'ল যে 10 টকাত পাই কাৰণেহে মানুহে খায়গৈ এতিয়া আপুনি 20 টকা কৰি দিলে জানো খাব ডেঞ্জাৰাছ কথা আপুনি মানে ধৰিব পৰা নাই কথাটো চাহ বস্তুটো এনেকুৱা এইটোতো মাছ মাংস নহয় যে আপুনি সদায় সপ্তাহত 12 দিন খাব প্ৰত্যেক কাপৰ কাহিনী দিছ ইজ সামথিং ডেঞ্জাৰাছ মানুহে কিনা হৈ যাব দাম বাঢ়ি যাব ইনপুট হ'ব নহয়ে আৰম্ভ কৰা আৰু এটা কথা কেনেকুৱা সেই লেবাৰখিনি কি হ'ব না আৰু দিছ ইজ মাই এপ্ৰিহেনশ্যন আই এম নট টকিং দিছ ইজ এপ্ৰিহেনশ্যন যে ইয়াত এতিয়া আৰু এটা ঘটনা হ'ব চাহটো যদিও এটা আমাৰ বিৰাট ইম্পৰ্টেণ্ট আইটেম অফ আমাৰ ইন এ কিচেন কিন্তু এচেঞ্চিয়েল নহয় চ' আমাৰ কি কৰিব উই উইল কাট ইট ডাউন চে ফৰ এক্সাম্পল যদি যিটো প্ৰিমিয়াম ছেগমেণ্ট আছে ইট উইল চাফাৰ যোনে নেকি চাব যে মই জাষ্ট এটা এক্সাম্পল হৈছিল যোনে নেকি ধৰক 150 টকা কেজি যদি কিনি আছিল তেওঁলোকৰ এতিয়া কি কৰিবগৈ লাহেকৈ সেইটো কমাই দিবগৈ 100 টকাত বিচাৰিব চাহ চ' সেইটো এটা পিনৰ পৰা আমাৰ প্ৰব্লেম ইয়াৰ বাহিৰে আকৌ ৰপ্তানি হোৱা যিখিনি চাহ পাছটো সেইখিনিতো আছে সেইখিনিতো বিক্ৰী নোহোৱা কথা গৌৰৱৰ কথা মানে গৌৰৱ তোমাৰ চিটুৱেশ্যনটো কেনেকুৱা এতিয়া আপুনি যেনেকৈ মোক মোৰ যিটো ইণ্ট্ৰডাকশ্যন দিলে মোৰ দুটা ষ্টাৰ্টআপ আছে এটা হ'ল কুইকঘাই আৰু এটা আপোনাৰ আদগা এক্সিম চ' কুইকঘাইত আমি কি কৰোঁ মেইনটেনেঞ্চ ছাৰ্ভিচেছ প্ৰভাইড কৰোঁ আৰু আমাৰ যিবোৰ নিবনুৱা মানুহবোৰ আছে আমাৰ অসমত তেখেতসকলক স্কিলিং প্ৰভাইড কৰি পেলাই যাক ধৰক কমন আজিকালি ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ এইটো চবকে লাগে তো আমি এই পৰিস্থিতিত আমি এটা কথাই অবজাৰ্ভ কৰিছোঁ যে মানুহৰ এতিয়া বাইং পাৱাৰটো কেপাচিটিটো কমি গৈছে তো আমি কি কৰিছোঁ আমি নিজে যিহেতু আমি ব্যৱসায় কৰিছোঁ তো আমি এটা স্পেচিয়েল কিউৰেট কৰি দিছোঁ পেকেজটো যাতে এটা ছাবচিডাইজ ৰেটত আমি অফিচ হওক বা কমাৰ্চিয়েল প্লেচ বা আপোনাৰ ৰেচিডেঞ্চিয়েল কমপ্লেক্সেছ তাতে আমি তেখেতসকলক এটা পেকেজ ছিষ্টেমত দিছোঁ আৰু আহি যাওঁ এতিয়া দাদাই যিটো চাহৰ কথা ক'লে আৰু আদগা এক্সিমত আমি যিহেতু এক্সপৰ্টত আৰু ফাৰ্মিঙত গুৰুত্ব দিওঁ তো তাতে আমি এটা কথা অবজাৰ্ভ কৰিছোঁ যে লজিষ্টিক্সত যে যদি চৰকাৰে যদি অকণমান ছাবচিডিজ যদি দিয়ে তেতিয়াহ'লে ডেফিনেটলি আমিও সকাহ পাম কাৰণ আমি বস্তুখিনি আজি অলপ আগত আপোনালোকে যিটো ডিছকাছ কৰিলে যে আমাৰ চাহটোৱে যেতিয়া মানুহে খালে তেতিয়া 20 টকাত কিনিব তো আমিও ধৰক সেই বস্তুটো সেই যিটো প্ৰাইজিংটো বাঢ়ি গৈ থাকে আমাৰ ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে আমি গেছ নাথাকিলে চাহ ক'ব বনাব গেছটো ইমান 3000 টকাত কিনি পেলাই চাহটো 10 টকা দিব নোৱাৰে হয় কাপটো সৰু কৰিব লাগিব নহ'লে দামটো বঢ়াব লাগিব কাপটো সৰু কৰিবলৈ নাই হয় ব্ৰেডটো অলপ সৰু কৰিছে ব্ৰেডটো অকণমান সৰু কৰিছে ন তো তেনেকৈ ধৰক চৰকাৰে মইতো এটাই মানে ৰিকুৱেষ্ট কৰিম যে লজিষ্টিক্সত যাতে অকণমান ছাবচিডি ধৰণৰ দিয়ে যাতে আমি ট্ৰেডাৰ্ছ বা এক্সপৰ্টাৰ্ছবিলাকে আমি তাতে অকণমান সকাহ পাওঁ আৰু থাকি গ'ল ধৰক মোৰ ক'বলগীয়া এতিয়া পৰিস্থিতিত ছিটুৱেশ্যনত আমি দিগদাৰ পাইছোঁ কাৰণ বাইং কেপাচিটিটো কমি গৈছে আৰু সেইবাবে আমি তেনেকৈ আমাৰ ধৰক যিবোৰ আমাৰ আদগাৰ জৰিয়তেও আমি স্মল ফাৰ্মাৰ্ছবিলাকক আমি ট্ৰেইনিং দিওঁ যে তেখেতসকল কেনেকৈ মাইক্ৰ' এণ্টাৰপ্ৰিনাৰ্ছ হ'ব পাৰে স্পেচিয়েলি দ্য ফিমেল ফাৰ্মাৰ্ছ আৰু তেনেকৈ ধৰক আমি তেখেতসকলৰ পৰা প্ৰডাক্টছখিনি লৈ পালে আমিও কাৰণ ফাৰ্ডাৰ আমি চেল কৰিম সেইটো কাৰণে মই লজিষ্টিক্সত বেছি গুৰুত্ব দিছোঁ মানে আমি ডাঙৰ কথা সোণ কিনা বিদেশত যায় বোলে বাদ দিয়ক লাষ্ট দীপাঞ্জল ডেকাই কোৱা নিচিনাকৈ এই বেছিক কথা এটা কৈছে দীপাঞ্জল মই কথাটো খুব পচন্দ হৈছিলে লুক এট দ্য কেমেৰা চাহ কাপ খাবৰ কাৰণে প্ৰব্লেম হ'ব এক্সেক্টলি আৰু ফাৰ্টিলাইজাৰ যদি আমাৰ কাৰণে এনেকুৱা যে মানে এপাৰ্ট ফ্ৰম পলিটিক্স এপাৰ্ট ফ্ৰম লাইক এক্ৰছ লাইন্স পাৰ্টি লাইন্স আমাৰ কাৰণেতো কিবা এটা যেতিয়া বিপদ হয় আমাৰ চাহ উদ্যোগে সদায় আমি গৈ পেলাই গভৰ্ণমেণ্টৰ ওচৰৰে চাপগৈ এতিয়া তাৰবাবে আমাৰ আৰু উপায়ো নাই আমি গৈ পেলাই গভৰ্ণমেণ্টৰ ওচৰত চাপক কাৰণ আমাৰ এতিয়া এনেকুৱা কথা যে আমাৰতো প্ৰটেষ্ট কৰিও লাভ নাই হেৰি কৰি লাভ নাই দিছ ইজ ছাচ এ ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট যেনেকৈ যে লেটছ কাম বেক টু ফাৰ্টিলাইজাৰ না ফাৰ্টিলাইজাৰৰ আমাৰ দুটা ধৰণৰ মেইন আছে ওৱান ইজ MOP মিউৰেট অফ পটাছ এণ্ড আদাৰ ইজ ইউৰিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইউৰিয়া টু এ লাৰ্জ এক্সটেণ্ট বনাই তাৰ 25% আপোনাৰ মানে ইম্পৰ্ট কৰে বাট মিউৰেট অফ পটাছ যিটো সেইটো আমাৰ অলমষ্ট ইট ইজ মানে গোটেইটোৱে মানে বাহিৰৰ পৰা আমাৰ ইম্পৰ্ট কৰে
আৰু ইম্পৰ্ট কৰাৰ লিষ্টত চবত হ'ল য'ত নেকি কনফ্লিক্টটো চলি আছে জৰ্ডান ইজৰাইল এনেকুৱা এৰিয়া নাও ৰাছিয়া ইজ অলছ' ওৱান অফ দেম তাতে হেৰিত আছে চ' আমাৰ এতিয়া বৰ্তমান তাৰমানে আমাৰ এটা টিপিকেল চিষ্টেম এটা আছে যেতিয়া অলপমান পানী যেতিয়া বৰষুণ যেতিয়া হয় 2 ইঞ্চিমান মিনিমাম হ'ব লাগিব যেতিয়া হয় তাৰপিছত দিয়া যায় এতিয়া আমাৰ ফাৰ্ষ্ট যিমানখিনি আছিল গৈ ধৰক এই মে'ৰ ফাৰ্ষ্ট উইক ছেকেণ্ড উইকৰ ভিতৰত প্ৰায়খিনি দিয়া হৈ গৈছে গৈ নেক্সট লটটো কেতিয়া কিনিব এক্সেক্টলি নাও আমাৰ এতিয়া নেক্সট দিবলগীয়া আছে আমাৰ হ'ল অগষ্ট এতিয়া আমাৰ এনেকুৱা পইচাও নাই আমাৰতো পেটে চলি থাকে মানে আমাৰ এনেকুৱাও নাই প্লাছ ক্ষুদ্ৰ চাহিদাখিনি আছেই এনেকুৱাও নহয় যে আমি বোলে এতিয়াৰ পৰা ষ্টক কৰি ৰাখি দিম গৈ পেলাই তেতিয়ালৈ যিখিনি আছে আৰু সিমানখিনি জানো তেতিয়ালৈকে ওলাব লাগিব আৰু এই দুটা বস্তু নহ'লে আমাৰ হাহাকাৰ অৱস্থা হয় এই কথাটো কিন্তু দীপাঞ্জন ডেকাৰ লগত মই মিলাই কৈছোঁ অকল চাহ বুলি নহয় মিৰিট পটাছ আৰু ইউৰিয়া গোটেই কৃষি খণ্ডত লাগিব সেই গোটেই প্ৰডাকশ্যনটো আপোনাৰ চাহৰ পৰা ধানল এতিয়াতো পথাৰত নামিলেই মানুহ অলপ পিছত কঠীয়া পেলাবই তাৰপিছত গৈ পেলাই যাব পথাৰলৈ নিবই গতিকে এই চিষ্টেমটো মানে মোৰ ক'ত বাৰে বাৰে প্ৰশ্ন হৈছে বিজেপিৰ কথাটো যে তেওঁলোকে বস্তুটো কিবা ডিফাইন্স টাইপ ভাবি আমি কিবা ক্ৰিটিচাইজ কৰা বুলি ভাবি আছে কেলে কথাটো সেই কথাটো মই সুধিম ইটছ এ ছাচ এ চিৰিয়াছ থিং মই ব্ৰেকটো ল'ম লৈ পেলাই মই আপোনাৰ ওচৰত লাইনটো আগতে আৰু দুটামান সুধিলোঁ কথা তোমাৰ এক্সপৰ্টত কেনেকুৱা প্ৰব্লেম হৈছে যিটো মই ক'লোঁ আপোনাৰ আমি বস্তুটো লৈ পেলাই যেতিয়া বাহিৰত পঠিয়াবলৈ লওঁ তেতিয়া সেই লজিষ্টিক চাৰ্জটো এতিয়া বাঢ়িছে এখন তুমি পইচাটো ডেপ্ৰিচিয়েট হৈ গ'ল হয় ডলাৰটো গৈ পেলাই এবছৰত তোমাৰ 86 रुपीৰ পৰা এক্সপৰ্টৰ যদি আপুনি ওভাৰঅল যদি পিকচাৰটো চাই তেতিয়াহ'লে ডেফিনেটলি সেইটো আমাৰ কাৰণে ভাল কাৰণ আল্টিমেটলি ফৰেন ৰিজাৰ্ভটো আমাৰ ষ্টেটলৈকে আহিব কিন্তু মই কৈ আছোঁ যে আমি বস্তুটো যেতিয়া পইণ্ট এ পৰা পইণ্ট বি লৈকে নিওঁ এই লজিষ্টিক্সখিনি আমি বিয়াৰ কৰোঁতে অকণমান আমাৰ প্ৰব্লেমটো হৈছে তাতে কাৰণ সেই বস্তুটোকে আমি যদি দাদা আৰু আমি একেলগে মিলি যদি চৰকাৰলৈকে তাৰ পইণ্টটো দিওঁ যে গ্ৰাছ ৰুটত আমি কি কাম কৰি আছোঁ কি প্ৰব্লেম ষ্টেটমেণ্ট পাইছোঁ আই বিলিভ দেন ডেফিনেটলি আমি আৰু কিবা এটা চলিউশ্যন এটা ওলাব তাতে ডেফিনেটলি আৰু চৰকাৰী বিষয়ে নিশ্চয় সংবেদনশীল হ'ব কাৰণ চিটুৱেশ্যনটো লাহে লাহে বাঢ়িবলৈ কাৰণ সাৰ নাথাকিলে আপোনাৰ খেতি নহ'ব অৰ্গেনিক খেতি কৰিবলৈ শিৱৰাজ সিং চৌহানে ইতিমধ্যে আপিল কৰিছে মই পঢ়িবলৈ পাইছোঁ সম্ভৱ ইমান নহ'ব কাৰণ এটি ধৰক আপুনি কম্প'জ বনাবলৈ বা দিবলৈ কাৰণ অৰ্গেনিক এক্সপেঞ্চিভ মানে মই আমাৰ এংগেলৰ কথা কৈছোঁ দেই মই অৰ্গেনিক দিব গ'লে প্ৰডাকশ্যন কমি যাব প্ৰডাকশ্যন মানে কমক বা নকমক আমাৰ মানে কথাটো এনেকুৱা হয় আপুনি এক্সপেঞ্চিভ বেছি হয় বাকী যিটো নৰ্মেল কেমিকেল য'ত কয় অৰ্গেনিক আপুনি যেতিয়াই হৈ গৈ আপোনাৰ এক্সপেঞ্চিভ বহুত বেছি হৈ যায় আমাৰ এনেই কষ্ট প্ৰডাকশ্যন হাই কাৰণ এতিয়া যেনেকৈ আপাৰ আছামত আপোনাৰ APM বা নন APM আপোনাৰ গেছ দিয়ে গেছৰ নাটনিৰ কাৰণে আমাৰ যোৱা বছৰ যেতিয়া আমাৰ গভৰ্ণমেণ্টে কিন্তু যথেষ্টখিনি লাগিছিলে চিফ ছেক্ৰেটাৰীয়ে নিজেই অলমষ্ট 3-4মান মিটিং কৰি পেলাই গৈ আমাক এক্সট্ৰা কোটা আনিবলৈ কাৰণে লাগিছেগৈ কাৰণ যিখিনি নন APM আণ্ডাৰত আছে যিখিনি বাগান বা আপোনাৰ যিখিনি বটলি মানে ফেক্টৰী এইবিলাকত হিউজ মানে এটা খৰচা দিব লাগে বহুত এক্সপেঞ্চিভ হৈ যায় ইট ইজ অলমষ্ট 7-8 টাইমছ মোৰ দেন কোল মানে ইউ কেন ইমেজিন কোল আকৌ ভাল পাবলৈ দিগদাৰী বা যিখিনি পোৱা যায় তাতকৈ ইমান এক্সপেঞ্চিভ হৈ যায় এতিয়া আজি শুনিছোঁ গৈ যে মানে যিখিনি নন APMৰ যিখিনি আছিলে ধৰক দেৰিকৈ যোনে গেছত লৈছিলে গৈ দেৰিকৈ যিখিনি ফেক্টৰী হেৰি কৰিছিল তেওঁলোকৰ বোলে এতিয়া অলমষ্ট 33% নে কিমান বোলে এইটো বিল বাঢ়িছেগৈ লাষ্ট এই কোৱাৰ্টাৰত তেওঁলোকে কৈছে বোলে যে এনেকৈ হ'লেতো আমি উইল হেভ টু গ' বেক টু কোল মানে এনেকুৱা হ'ল অৱস্থা চ' আমাৰ ইণ্ডাষ্ট্ৰী মানে আমাৰ চব পিনৰ পৰা মানে উই ডু নট ন' কোন পিনৰ পৰা ওলাং কৰি ইয়াতে এটা কথা লাষ্টত এড কৰিব বিচাৰিছোঁ যিটো আপোনাৰ যিটো কমপ্লায়েন্সেছ আমি যিটো কমপ্লায়েন্সেছ ফিল কৰিব লাগে যদি সেইটো যদি মিনিমাইজ কৰি দিয়ে দেন ডেফিনেটলি আমাৰ বিজনেছ আমি বঢ়াবলৈ পাৰিম কাৰণ আমাৰ বিজনেছ হওক নহওক আমি কমপ্লায়েন্সটো ফাইল কৰিবই লাগিব আৰু নকৰিলে আৰু বহুত হেভি বাৰ্ডেন আমাৰ তাত পৰি যায় এইবাৰ একেবাৰে ৰাজনৈতিক ছেকশ্যনটোলৈ যাব বিচাৰোঁ নিৰংকুশ শুনিলা সকলো পিনৰ শুনিলা আৰু এই দুগৰাকী ব্যক্তি দীপাঞ্জল আৰু গৌৰৱৰ কথাখিনিতো আৰু বেছি পেইনফুল হৈ পৰিছে না মই প্ৰথমতে এই কথাটো কৈছোঁ যে মানুহৰ যিটো ক্ৰয় ক্ষমতা সেই ক্ৰয় ক্ষমতাটো হৈছে মূল ইন্ধন যিটো ভিত্তি কৰি আমাৰ গোটেই দেশৰ অৰ্থনীতিটো চলি থাকে আৰু দুয়োগৰাকীৰ কথাত এজন এণ্টাৰপ্ৰিনাৰ আৰু এজন চাহ উদ্যোগী এই কথাটো সন্মুখলৈ আহিছে কি ধৰণৰ মানুহৰ বাইং কেপাচিটিটো মানুহৰ ক্ৰয় ক্ষমতা চাহ খাবলৈ গ'লে যিটো অসুবিধা হ'বলৈ গৈ আছে কাৰণ কালি মই এখন ৰেষ্টুৰেণ্ট আছে মই তাত সদায় ৰেগুলাৰলি তাত চাহ খাওঁ তেওঁ কৈছে যে মই এতিয়া কি কৰিম ভাবি পোৱা নাই কাৰণ মোৰ 3500 টকা কমাৰ্চিয়েল চিলিণ্ডাৰত গৈ আছে মই এতিয়া কেনেকৈ কি মিঠাইটোত কি কৰিম কাৰণ বস্তু বাহিনীৰ দাম বঢ়াই দিলে মানুহৰ খাবলৈ নাহিব সেইকাৰণে মানুহৰ যিটো ক্ৰয় ক্ষমতা চাহটোৰ প্ৰব্লেম হ'ব কেলে চাহটো আপুনি 10 টকা বা 12 টকা কৰিব নোৱাৰে এতিয়া মানুহৰ সেইকাৰণে এই যে ব্ৰেড সৰু কৰিছে তেনেকৈ মিঠাই সৰু কৰিব লাগিব নেকি চিংৰাটো সৰু কৰিব লাগিব নেকি চাহ কাপটো সৰু কৰি দিব লাগিব নেকি সেইকাৰণে মানুহৰ হাতত যদি টকা নাথাকে কাৰণ দেশখন চলিব যেতিয়া আমাৰ অৰ্থনীতিটো চলিব যেতিয়া মানুহৰ হাতত টকা থাকিব আৰু মানুহে বস্তুবিলাক কিনিবলৈ পাৰিব এতিয়া গোটেই বাৰ্ডেনটো গোটেই অৰ্থনৈতিক সংকটৰ যিটো বাৰ্ডেন সেই বাৰ্ডেনটো সাধাৰণ মানুহৰ ওপৰত পেলোৱা হৈছে আজি অলপ আগতে আপুনি কথা কৈছে কেনেকৈ যে 350খন গাড়ী লৈ গৈ আছে আজিৰ এই শপত অনুষ্ঠানৰ এই গোটেই প্ৰগ্ৰেমটোত সেইকাৰণে বাৰ্ডেনটো কেৱল সাধাৰণ মানুহলৈ চিফ্ট কৰিলে নহ'ব আজি দেশৰ
দেশৰ অৰ্থনীতি এনেকুৱা হৈছে যে ভাৰতবৰ্ষৰ আটাইতকৈ ধনী কেইটামান মানুহ মই এতিয়া আপোনালোকে এটা তথ্য দিওঁ যে প্ৰায় 650টা কোম্পানী আছে মাত্ৰ কেৱল যাৰ হাতত যে প্ৰফিট সেই মুঠ লাভৰ 65% গোট খাইছে অৰ্থাৎ ভাৰতবৰ্ষত অতি ধনী কিছুমান মানুহ সৃষ্টি হৈছে আৰু তাৰ মাজৰ যিখিনি ব্যৱসায় যিখিনি উদ্যোগপতি যিসকলে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিবলৈ আহিছে তেওঁলোকৰ সাংঘাতিক সমস্যা হৈছে সেইকাৰণে আজি যেতিয়া বস্তু বাহিনীৰ দাম বাঢ়িছে আজি চাউলৰ দাম বাঢ়িল তেলৰ দাম বাঢ়িল পিঁয়াজৰ দাম বাঢ়িল এই বস্তুবিলাক যেতিয়া মানুহৰ দাম বাঢ়িছে মানুহৰ কিন্তু ইনকামটো মানুহৰ ক্ৰয় ক্ষমতাটো তেনেকৈ বঢ়া নাই আৰু মানুহৰ ক্ৰয় ক্ষমতাটো বৃদ্ধি কৰাত এতিয়া চৰকাৰখনে মই এতিয়া বিৰোধী দলৰ CPIMৰ কিন্তু তথাপি দেশৰ অৰ্থনীতি দেশৰ কথা দেশ প্ৰেমৰ কথাটো কেৱল মিঠাতেল কমকৈ খায় সাধাৰণ মানুহৰ ওপৰত জাপি দিলে নহ'ব দেশ প্ৰেমৰ কথাটো মই CPIM হিচাপে এই কথা ক'ব বিচাৰোঁ যে অৰ্থনৈতিক আমাৰ যিটো বাট আছে এই সংকটৰ পৰা মুকলি হোৱাৰ সেয়া হৈছে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰা আৰু আটাইতকৈ যিখিনি ধনী মানুহ আছে তেওঁলোকৰ ওপৰত সম্পদ কৰ আৰু তেওঁলোকৰ ওপৰত ইনহেৰিটেন্স টেক্স আনা কাৰণ কিছুমান মানুহৰ তাত বহুত বেছি সাংঘাতিক অসমতাটো সাংঘাতিকভাৱে বৃদ্ধি হৈ গৈছে এইটো এটা খুব সিৰিয়াছ কথা আৰু তাৰ লগে লগে এটা বিষয় তেওঁলোকে ঠেলি আছে যে হৰমুজ প্ৰণালী বা এই যুদ্ধক লৈ পেলাই কিন্তু যুদ্ধৰ আগৰ পৰাই আমাৰ অৰ্থনীতিটো তললৈ গৈ আছে আমাৰ যিটো হেৰিয়াৰ মূল্য ডলাৰৰ বিপৰীতে যিটো মূল্য সেইটো বাঢ়ি গৈ আছে সেইকাৰণে অৰ্থনীতিৰ এই সংকট অতিকৈ গভীৰ কাৰণ ভাৰতবৰ্ষৰ কিছুমান পুঁজিপতিৰ পৰা তেওঁলোকে যাতে এই চৰকাৰখনে বিভিন্ন ধৰণৰ সা সুবিধাখিনি যাতে পাই থাকিব পাৰে তেওঁলোকক তাৰ বিনিময়ত সুবিধা দিব তাৰ কাৰণে কিছুমান পুঁজিপতিৰ ওচৰত বেছিকৈ নিৰ্ভৰশীল হৈ গৈছে সেইকাৰণে বিগ যিখিনি কৰ্পৰেট হাউচ আছে সেই বিগ কেইটামান মাত্ৰ এই তেওঁলোকৰ স্বাৰ্থত আচলতে এই গোটেইখিনি কাম কৰি আছে সেইকাৰণে এই সময়ত সাধাৰণ মানুহ খকা দিব লাগিব এতিয়া তেলৰ দামৰ কথা এটা মই আপোনালোকক কওঁ যেতিয়া খাৰুৱা তেলৰ মূল্য কমি গ'ল সেই সময়ত কিন্তু আমাৰ পেট্ৰলজাত সামগ্ৰীৰ দামবিলাক নকমালে অৰ্থাৎ এতিয়া যিটো কৈ আছে যে আমাৰ আণ্ডাৰ ৰিকভাৰী এটা ষ্টেজত আছোঁ আমাৰ এতিয়া যে আমাৰ বিৰাট সংকটৰ কাৰণেহে আমি এই ধৰণেৰে দামটো তথাপি বেলেঞ্চ কৰি ৰাখিছোঁ অকণমান বৃদ্ধি কৰি দি সেয়া আচলতে মানুহক আভুৱা ভৰাইছে কাৰণ যেতিয়া আন্তৰ্জাতিক ক্ষেত্ৰখনত খাৰুৱা তেলৰ মূল্য কম হৈ আছিলে তেতিয়া আমাৰ কিন্তু পেট্ৰলজাত সামগ্ৰীৰ বস্তু বাহিনী নকমিলে আৰু এতিয়া এটা ভয়ংকৰ দিশলৈ আমি গৈ আছোঁ যিটো কৃষক আন্দোলনৰ সময়ত যিটো খেতিয়কসকল ওলাই আহিছিলে আমাৰ যিসকলে প্ৰফেশ্যনেলি খেতি কৰে তেওঁলোকে এইটো জানিব যে কেনেকৈ আজি সাৰৰ যিটো দাম সেই দামৰ বৃদ্ধিৰ যিটো ভয়াৱহতা সেই ভয়াৱহতা আহিবলৈ গৈ আছে আৰু তাৰ ভয়ংকৰ পৰিণতি গোটেই চাৰিওফালে হ'ব পাৰে এটা অৰ্থনৈতিক অৰাজকতাই এটা ৰাজনৈতিক আৰু সামাজিক অৰাজকতাৰ ফালে যাব পাৰে সেইকাৰণে এই সময়ত চৰকাৰৰ মূল দায়িত্ব হৈছে যে সাধাৰণ মানুহখিনিক তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰা কাৰণ সকলো আক্ৰান্ত হৈছে শ্ৰমিক আজি মধ্যবিত্ত আজি যিসকল আজি কমাৰ্চিয়েল চিলিণ্ডাৰ কথা বহুতে কয় যে আমিতো হেৰি চিলিণ্ডাৰটো দাম বঢ়োৱা নাই এই কি বুলি কয় বেছি বঢ়োৱা নাই সেই ধৰণৰ যুক্তি কিছুমান দিয়ে কিন্তু কমাৰ্চিয়েল চিলিণ্ডাৰ যি ভাবক এজন ল'ৰা কেনেকৈ এটা সৰু এখন মানে মোদীয়ে যিটো কথা কয় চাহ বেছি তেওঁ আগবাঢ়িছিল নহয় জানো মোদী চৰকাৰে সেইটো কথা কয় জালমুড়ি বেছি আগবাঢ়িছিল কিন্তু জালমুড়ি বিক্ৰী কৰা বা চাহ বিক্ৰী কৰা এই সৰু সৰু দোকানবোৰ তেওঁলোকৰ কিমান সমস্যা হৈছে কেইদিনমানৰ আগতে এটা ল'ৰাই ফোন কৰিছে যে দাদা চিলিণ্ডাৰৰ সাংঘাতিক ক্ৰাইচিছ মই হয়তো গুৱাহাটীত আৰু এই দোকান দি থাকিবগৈ নোৱাৰিম সেইকাৰণে মানুহৰ এই যিটো অৰ্থনৈতিক সংকট এই সংকটটো আচল কথা তাক উপলুঙা কৰা বা তাক মানে ভেঙুচালি কৰা আৰু গোটেই সমস্ত দায়িত্ব সাধাৰণ মানুহৰ ওপৰত জাপি দিয়াৰ যিটো এই নীতি সেই নীতিটো সলনি কৰিব লাগিব সেইকাৰণে ইকনমিক এডভাইজাৰজনে সঠিকভাৱে কথাটো কৈছে যে ইলেকশ্যন জয়ী হ'ব পাৰে কাৰণ ইলেকশ্যন জয়ী হোৱাৰ কাৰণে বহুত কথা আছে কিন্তু ইকনমিটো উই আৰ লুজিং আৰু আমাৰ বিদেশ আমাৰ যে ডিপ্ল'মেচিৰ ক্ষেত্ৰত আমাৰ ইৰাণৰ ক্ষেত্ৰত হেৰিয়াৰ লগত আমাৰ গোটেই ডিপ্ল'মেচিটো আপোনাৰ নিশ্চয় সকলোৱে টেলিভিশ্যন চাইও থাকে জানিও দাম বঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মই এই মুহূৰ্তলৈ ৰাজ্য চৰকাৰৰ কৰণীয়টো বেলেগ কথা কিন্তু ৰেছপনচিবল নহয় বুলি মই ভাবোঁ কিন্তু অহা আমাৰ বিধানসভাত আৰু এদিন বঢ়াইও দিলে কালিৰ পৰা তাত ডিবেট হ'ব তাত নিশ্চয় মুখ্যমন্ত্ৰীয়ে ভাষণৰ যেতিয়া ৰাজ্যপালৰ ভাষণৰ ওপৰত ডিবেট হোৱাৰ উত্তৰ দিব তাত কিছুমান গৌৰৱে বিচৰা কোৱাৰ নিচিনাকৈ কিছুমান যেনেকৈ প্ৰথম কেবিনেটত কেইটামান ষ্টেপ ল'লে গাড়ী নিকিনে ছমাহৰ কাৰণে তেওঁলোকৰ কৰ্মশালাও বন্ধ বিদেশত যোৱাটো কথাই নাহে এনেকুৱা ধৰণৰ কিছুমান ষ্টেপ ল'লে কিন্তু আজি যিটো দেখিলোঁ প্ৰথমটো ফাংচন আছিলে সেইটোতেই গোটেই বস্তুটো তাত ধূলিসাৎ হৈ গুচি গ'ল গতিকে নিশ্চয় তেওঁ এই বিধানসভাৰ ডিবেটত উত্তৰত ক'ব কি কৰিব কিন্তু এই বিপদ খাবৰ সময়ত আমি যে ভোট দিলোঁ 102টা চিট দিলোঁ গতিকে আমাক অকণমান তেওঁলোকে সহায় কৰিব লাগিব জাষ্ট হৰমুজ বুলি কৈ থাকিলেতো নহ'ব উই নিড হেল্প তেওঁক ভোট দিছোঁতো 102টা সৰু সুৰাও নহয় তো সেই কথাখিনিকে মই আশা কৰিছোঁ হ'ব পাৰেনে ডক্টৰ মহন্ত মই এটা কথা কৈ লওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনলৈ মই এটা আহ্বান জনাব বিচাৰিছোঁ সেইটো হৈছে যে প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ড বুলি এটা আমাৰ ফাণ্ড আছে সেই ফাণ্ডটো ব্যৱহাৰ কৰি তাৎক্ষণিকভাৱে আমাৰ যিবিলাক বস্তু বাহিনীৰ দাম বাঢ়িছে সেই দামবোৰ কমোৱাৰ কাৰণে চৰকাৰে এটা সিদ্ধান্ত ল'ব পাৰে ভাল প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ড সেই ফাণ্ডটো যোৱাটো সময়ত সেই প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ডটো ৰাজ্য চৰকাৰৰ হাতত সেই প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ডটো আপুনি ক'ব প্ৰাইচ ষ্টেবিলাইজেশ্যন ফাণ্ডটো কাৰ ফাণ্ডটো আমি ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰে চেণ্ট্ৰেল গভমেণ্টে দিয়ে নে ষ্টেট গভমেণ্টে দিয়ে ষ্টেট গভমেণ্টে সেই ফাণ্ডটো পায়
সেই ফাণ্ডটো ব্যৱহাৰ কাৰ পৰা পায় চেনেকে মনে পায় কেনেকৈ গম পায় আপোনাৰ কথাখিনি মই কিছুমান কথা কথা- কথাখিনি কথাটো মই এটা- কেনেকুৱা কথাটো কিয় বেয়া পায়? কথাটো ক'লে মই এটা suggest লেভেল কৰিছোঁ। বহন্ত আপোনাৰ কথাটো কেনেকুৱা না ইউ আৰ আই এম ফিলিং আই এম ফিলিং হাৰ্ড তেখেতে এটা আপুনি misplace কৰিব বস্তুৰ দাম এটা বাঢ়িছে ক'ব আপুনি লাগিব। কথাটো মই কিয় জানাই এনেকুৱা মই কয়? প্ৰথমটো নহয়, আপোনাৰ কৈছোঁ। টোনটো কিয় এনেকুৱা নহয়, আৰু আপোনাক জিকাই মানুহ- পঠাইছে ভাল বুলি কৈছে আপুনি এনেকৈ কৈছে আপোনাক আমি দুখী কৰি আছো বস্তুৰ দাম আপুনিও বাঢ়িছে ময়ো বাঢ়িছে আপুনি যেনেকৈ কথাটো কয় এজ ইফ ইউ আৰ কিং No, হিৰো হাৰে no, no, কথাখিনি আপুনি- কয়, আপুনি- আপুনি মোক dominate কৰিব চাই আছে। নাই হয় নে কৰা নহয়? ভদ্ৰভাৱে কৈ আছে আপোনাক আপোনাক কৈ প্ৰথম বাইকটো মোক ৰিনিউন কৰি চাওক আপোনাক মই কথাখিনি কৈছোঁ যে এইখিনিও কৈছে মূল্য চৰকাৰ আমাকে affect কৰিছে। আপুনি চৰকাৰৰ দাবী মই দোষাৰোপ price- কৰাই নাই নহয় শুনক নকৰাকৈ সুধিছোঁ। আপুনিও কথাখিনি নাজানে কাৰণে তেখেতক ছাপোৰ্ট কৰিছে নহয়, নহয়। প্ৰাইচ যিটো ফাণ্ড বুলি কৈছে ফাণ্ডৰ কোনো চিষ্টেমেই নাই আপুনি কথাখিনি এইটো এইটো লাহে লাহে কওক। আনইউটিলাইজড হৈ আছে ইউটিলাইজ নকৰিলে যোৱাটো সময়ত অসম চৰকাৰে সেই কথাটো ৰিপৰ্ট ওলাইছে আমাৰ মোৰ প্ৰশ্নটো নাছিলে মোৰ প্ৰশ্নটো আছিলে আমি কিবা এটা এক দলৰ মিনিট থাকে কাৰণে যিকোনো কথা এটা কৈ চৰকাৰ এতিয়া- বিপদে পৰিছে এক মিনিট এই মোৰ কথাটো কিয় বেয়া প্ৰশ্নটো পায়? আছিলে বেয়া পোৱা ভাল পোৱাৰ কথা নাই মহন্ত সেইটোৱে নাই মহন্ত কিয় ফাণ্ডটো নাথাকিব আপুনি এনে এইটো ক'লে ৰিপৰ্টত কেনেকে? ওলাইছে যে মই price ডাঙৰীয়া regulation শুনক fund- আজি মহন্ত, মোৰ মই প্ৰশ্নটো যেতিয়াৰ বেলেগ পৰা আছিলে। বিজেপি- নহয়, মোৰ প্ৰশ্নটো let আছিলে, me clear দিছোঁ। পাৰ্লামেণ্টত এতিয়া যেতিয়াৰ debate- পৰা মই বিজেপিত জইন কৰিছো বাজেট যেতিয়া কয় দলৰ ফালৰ পৰা বাজেট কমিটি ময়ো এজন সদস্য মই প্ৰশ্নটো কি কৰো কি আজি এই প্ৰাইচ চাওক চৰকাৰে মই এইটো নালাগে চৰকাৰক- আপুনি বহুত পৰিছে অলপ ঠিক আছে ঠিক আছে বেয়া মহন্ত পায় মহন্ত শুনক চৰকাৰক এই দামটোৰ কাৰণে ডাইৰেক্টলি দোষাৰোপ কৰিব কোনো কৰা নাই চবেই জানে কথাটো অসম চৰকাৰে নকৰে ইমান চবেই জানে যে- আক্ৰমণ ভাল ৰ'ব নহয়। এক মিনিট ৰ'ব মোৰ কথাটো আছিলে কি ফাৰ্ষ্ট ছেশ্যন তাত গৌৰৱে কথাখিনি কোৱা নাছিলে এই ডিবেটৰ আনচাৰৰ সময়ত আমি কিবা আশা কৰিব পাৰোঁ ডেট ৱাজ মাই কুৱেশ্যনছ নিশ্চিতভাৱে পাৰে আৰু সেইকাৰণে মই কৈছিলোঁ যেতিয়া বিধানসভাৰ পৰা ওলাই আহিল প্ৰাইচ ৰাইজ বুলি কথাখিনি মই কিয় কৈছিলোঁ যে কৰ্ণাটক কেৰেলা তেলেংগানা বা আমি তামিলনাডুতো এইটো কাম কৰিব নোৱাৰোঁ বিজেপি এইটো কৰা নাই গতিকে সমাধানৰ সমস্যা হৈছে মই এইটো কোৱা নাই যে সংকট হোৱা নাই বা মূল্যবৃদ্ধি হোৱা নাই মই মূল্যবৃদ্ধি হোৱা বুলিয়ে কৈছোঁ আনকি মই এইটো একচেপ্ট কৰিছোঁ যিটো LPG কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বঢ়া বুলি কৈছে এতিয়া বাঢ়িছে তাত আমি উপায় কি কৰিব পাৰোঁ বা চৰকাৰে কি চিন্তা কৰিছে কিছুমান যেতিয়ালৈকে নিয়মটো ডিক্লাৰেশ্যন নহ'লেকে আমি এইটো নকওঁ যে চৰকাৰে এনেকুৱাকৈ চিন্তা কৰি আছে ধৰি লওক এটা চলিউশ্যন আমাৰ কেনেকৈ চিন্তা কৰা হৈছে আমাৰ ভাৰতখন আমি কয়লত মানে কয়লা উৎপাদনত আমাৰ চাইণ্টিষ্টখনৰ ভিতৰত 18খনত আছে আগতে কয়লাটো ব্যৱহাৰ নিষিদ্ধ কৰিছিল তাৰ পৰা ধোঁৱা ওলায় এতিয়া সেইটো যাতে কম কৰি পেলাই কৰিব পাৰি নেকি তাৰে ইমিডিয়েট চিন্তা চৰ্চা হস্যমেধিভাৱে আমি সেনেকৈ চিন্তা কৰি আছোঁ কাৰণ দক্ষিণ কোৰিয়াকে যদি য'ত য'ত কোল আছে আমাৰ 18 চাইণ্টিষ্টখনৰ ভিতৰত 18খনত কোল আছে গতিকে আমিতো টি ছেক্টৰক সমাধান এটা দিব লাগিলে কিবা এটাতো ক'ব লাগিব কালি যদি চিলিণ্ডাৰটো আমি দিব নোৱাৰোঁ তাৰ অল্টাৰনেট দিব লাগিব সেইকাৰণে কোলৰ বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে এতিয়া ডিক্লাৰেশ্যনটো হোৱা নাই কাৰণে আমি চৰকাৰখনে চিন্তা কৰা নাই সেইটো হ'ব নোৱাৰে দ্বিতীয়তে যিটো ছাবচিডিৰ চিন্তা কথা বহুত কৰিছে কাৰণ আহি পেলাই কালি পৰহি মিটিঙো হৈছে প্ৰধানমন্ত্ৰী নিজে উপদেশ মানে দিয়াৰ পিছত আমি ভয় খাইছোঁ তাৰ আমাৰ ইয়াতেই তাৰ আগলৈ গৌৰৱ এইবিলাক- নেকি তেখেতে ষ্টাৰ্টআপৰ কথা কৈছে ছাবচিডিৰ কথা কৈছে যিবিলাক ক্ষেত্ৰত যোৱাটো যদি চাই আজি যোৱা পৰহি এখন লিষ্ট ওলাইছে য'ত য'ত আমাৰ ৰাজসাহায্য যি ছেক্টৰত কৰা হৈছিল তাত 20% য'ত য'ত আছিল ইমিডিয়েটলি তাত 20% বঢ়াই 40% কৰা হৈছিল যেনেকৈ ধৰক কোনোবাই কাৰ কয় স্কেলিং কয় যি কৰে তাত 40% যাতে ৰাজসাহায্য দিব পাৰি একচুৱেলি আমি এইটো কথাও জানিব লাগিব যেতিয়া আমি আমাৰ ফাণ্ডৰ কথা কওঁ আমাৰ ভাৰতখনত টকা থকাৰ কথা কওঁ আমাৰ বহুত মানুহ বাহিৰত কাম কৰি আছিল এনেধৰণৰ সমস্যাৰ কাৰণে আমেৰিকা ইৰাণ বা মধ্যপ্ৰাচ্যৰ অইলৰ পৰা তেখেতসকল ভাৰতলৈ ঘূৰি অহাৰ কাৰণে বহুত দৰমহা পোৱাৰ পিছতো ভাৰততে পঠায় গতিকে এই ধৰণৰ সমস্যা আমাৰ আহিছে কিন্তু মই আপোনালোকক কৈছোঁ যে যিটো সাৰ বুলি ক'লে বিশেষকৈ আমাৰ টি ছেক্টৰৰ কাৰণে ইউৰিয়া বা ফছফেট ইয়াৰে মেইন সমস্যাটো সমাধান কৰাৰ কাৰণে যেতিয়া নৰৱেত গৈছিল নৰৱে ইজ ওৱান অফ দ্য কাণ্ট্ৰি য'ৰ পৰা আমি তাৰ পৰা আমি সাৰৰ কিছু পৰিমাণে এটা মেজৰ অংশ পাব পাৰোঁ গতিকে সমস্যাৰ মই সকলোকে কওঁ সমস্যা নোহোৱা নহয় সমাধানৰ কথা চৰকাৰেও চিন্তা কৰিছে এনেকৈ ভাবিব নালাগে যে 102টা ছিট লৈ আমি অহংকাৰ হোৱা নাই কাৰণ আমি ৰাইজে জনাৰ্দন আজি হৈছোঁ কালি আকৌ আমি জনতাৰ ওচৰতে যাব লাগিব আৰু এটা বস্তু মই যোৱাবাৰ দেৱজিৎ মহন্তলৈ একমত হৈছিলোঁ আজিও একমত হ'ম যে এভৰি ক্ৰাইচিছ ব্ৰিংছ এন অপৰচুনিটি যেনেকৈ যোৱাবাৰ ক'ভিড হোৱাৰ কাৰণে ভিডিঅ' কনফাৰেন্স বুলি বস্তুটো আমি চবেই একচেপ্ট কৰি ল'লোঁ এই ক্ৰাইচিছতো আমি চবেই চলিব লাগিব চৰকাৰেও যাতে অকণমান অপটিক্স ষ্টকৰ পৰা নিজে হাতে কামে লাগক আমিও চবেই তাৰে কৰি এটা জ্বলন্ত উদাহৰণ এইটো নহয় জানো আগতে আমি ধৰকচোন চালানী মাছ খাইছিলোঁ এতিয়া নাখাওঁ ক'ভিডৰ পিছত মানে এই চিটুৱেশ্যনটো অহা দিনবিলাক ভাল নহয় আমি সকলোৱে যদি অলপ সাৱধান হওঁ আৰু চৰকাৰেও আমাক দৃষ্টান্তমূলক দেখুৱাওক উই উইল চেল দিছ এণ্টায়াৰ দিছ প্ৰব্লেমটো একেলগে পাৰ হ'ম কিন্তু আৰু আমি চাহ উদ্যোগৰ পিনৰ পৰা আমি অকণমান নীলাজ আৰু কি বুলি কয় চৰ্ট অফ স্বাৰ্থপৰ হৈ পেলাই এই অনুষ্ঠানৰ জৰিয়তে প্লাছ আমাৰ স্প'ক্সমেনো আছে বিজেপি আমাৰ অকণমান প্ৰায়ৰিটাইজ যেতিয়া আমি অলপমান কৰিব পাৰোঁ ধন্যবাদ বস্তুখিনি আমাৰ সেইটো